মাননীয় মুখ্যমন্ত্ৰী যি গাড়ী চালকসকলৰ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ আজি আমি ইয়াতে 50 জন গহপুৰ সমষ্টিৰ নিবনুৱা যুৱক যুৱতীক আৰু বিশেষকৈ BPLৰ যুৱক যুৱতীসকলক ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 45 দিনীয়া এই ট্ৰেইনিং ইয়াতে হ'ব, প্ৰশিক্ষণ হ'ব। ইয়াতে আমাৰ আউটসোৰ্সিং কৰি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে ইয়াত জিলা পৰিবহণ বিষয়াৰ উদ্যোগত ইয়াত কৰা হৈছে আৰু গহপুৰৰ মাজমজিয়া কণিবৰী ষ্টেডিয়ামত আমি কৰিম। এই 50 গৰাকী যুৱক যুৱতীক আমি প্ৰশিক্ষণ দিয়াই একোগৰাকী সুন্দৰ গাড়ী চালক হিচাপে আমি তৈয়াৰ কৰি সেই গাড়ী চালকসকলক তেওঁলোকক সেলফ এমপ্লয়েড যাতে হ'ব পাৰে তাৰ কাৰণে চৰকাৰী সাবসিডাইজ যিটো মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ যিটো আঁচনি আছে অভিলাষী আঁচনি, এই আঁচনিখনৰ জৰিয়তে তেখেতলোকক গাড়ী দিয়া হ'ব আৰু সেই গাড়ীৰ দ্বাৰা যাতে তেওঁলোকে ভৱিষ্যতে আৰ্থিক ইনকাম কৰি যাতে তেওঁলোকে বিশেষভাৱে সক্ষম হ'ব পাৰে আৰু আমাৰ অৰ্থনৈতিকভাৱে সচল হ'ব পাৰে আৰু সেলফ এমপ্লয়েড হ'ব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্কিল ড্ৰাইভিং ট্ৰেইনিং স্কিম 2021 আজি শুভাৰম্ভণি গহপুৰ বিধানসভা সমষ্টি। আমি ইতিমধ্যে বিশ্বনাথ জিলাৰ 3টা বিধানসভা সমষ্টিত আৰম্ভ কৰিছোঁ। প্ৰথম অৱস্থাত বিহালী আৰু বিশ্বনাথ বিধানসভা সমষ্টিত 30/11/2021 তাৰিখে শুভাৰম্ভণি হৈ গৈছে আৰু আজি আমাৰ গহপুৰ মহকুমা বিধানসভা সমষ্টিত আজিৰ পৰা আৰম্ভ হৈছে। ইয়াত আমাৰ ট্ৰেইনিংটো 45 দিনীয়া আৰু ইয়াত ইকনমিক বিশেষকৈ তেখেতসকলক গ্ৰাম্য পৰিবহণ ব্যৱস্থাৰ যাতে সুচল হয় তাৰ কাৰণে চালক প্ৰশিক্ষণ কেন্দ্ৰটো আৰম্ভণি হৈছে। ইয়াত 50 জন শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হ'ব। 45 দিনৰ ভিতৰত কাৰ্যসূচীটো শেষ কৰা হ'ব আৰু তেখেতসকলক জলপানীৰ ব্যৱস্থাও কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা এইটো সম্পূৰ্ণ বিনামূলীয়া আঁচনি।